গাড়ীখনত এটাও চিনাকি মানুহ নাই আই অকলে অকলে যাব লাগব। অ ভাইটি, অ ক'ত ঘৰ হে তোমাৰ? অ মোৰ ঘৰ কামৰূপ জিলাত। কামৰূপ জিলাত তোমাৰ ঘৰ? মোৰো ঘৰ দেখোন কামৰূপ জিলাত। অ কামৰূপ জিলাৰ ক'ত হে? অ মোৰ হাজো সমষ্টিত ঘৰ। আপোনাৰ ক'ত? অ মোৰো হাজো সমষ্টিত। অ আমি দুয়োটাই তাৰমানে হাজেলা। অ গুৱাহাটীত কিয় আছিলে বাপা? হাও মই হাজেলা বুলি কোৱাৰ লগে লগে ভাইটিৰ বাই বাপাক আহিল দেখোন নাই। অ ইয়াতে মই দেউতাক লগ ধৰিব আছিলো। আমাৰ দেউতা গুৱাহাটীত থাকে। অ আপুনি কি কামত আছিল? অ আজি একমাহ হ'ল ঘৰত যাবই পৰা নাই, সময় পোৱা নাই। ল'ৰা ছোৱালী আৰু পৰিয়ালটো গাঁৱত থাকে নহয়। আজি যাওঁতে বন্ধ পাইছো। অ আমাৰ দেউতাৰো একে অৱস্থা। আজি একমাহ ধৰি গাঁৱত যাব পৰা নাই, সময়ো নাপায়। মোক মাতছিল অলপ বজাৰ সমাৰ কৰিলো দে। অ আপুনি যে ঘৰত যাব ওলছি, ল'ৰা ছোৱালীৰ লগি কিবা বজাৰ সমাৰ কৰিলি নে নাই? অ বজাৰ সমাৰ কৰছো। ল'ৰা ছোৱালী দুটাৰ লৈ কাপোৰ কানি ললো, খোৱা বস্তু ললো। ঘৰত যাম যেতিয়া লৈ যাওঁ দে যি পাওঁ। অ বা, অ হাজোত ঘৰ বুলি কলি ৰ, হাজোৰ কোনখিনিতে তোমাৰ ঘৰ? অ মোৰ ঘৰ হাজোত বুলি কৈছো যদিও প্ৰপাৰ হাজোত নহয়, হাজোৰ পৰা অলপ যাব লাগে। এই গাঁওখনৰ নাম কচোন, কোন জেগাত? আপুনি শুৱালকুছি জানে নহয়? শুৱালকুছি মই কিয় নাজানিম, শুৱালকুছিত নেকি? এই শুৱালকুছিৰ ওচৰতে দে, দামপুৰ বুলি কয়। কি কহাই, বাপাৰ ঘৰ দামপুৰত? কিয় দামপুৰত কোনোবা চিনি পোৱা মানুহ আছে নেকি? চিনি পোৱাটো বাদ দিছোন, ময়োতো দামপুৰীয়া। আপোনাৰো ঘৰ দামপুৰত নেকি? দামপুৰত ঘৰ, সেইকাৰণে মোৰ অলপ চিনাকি চিনাকি লাগি আছে তোমাক, কিন্তু ধৰিব পৰা নাই মই। এই গাঁওখনতে কেতিয়া দেখছে হেন পাওঁ, কিন্তু মাত বোল নহ'লে মানুহবিলাক চিনি নাপায় নহয়, সেইকাৰণে চিনি পোৱা নাই। দামপুৰখন ইমান ডাঙৰ গাঁও, ফটকে চিনি নাপাওঁ দে। এতিয়া কচোন বাপা তোৰ কোন চুবাত ঘৰ? অ মোৰ ঘৰ নোৱাপাৰাত। নোৱাপাৰাত ঘৰ? অ বাপা সঁচাই কৈছা না মিছাই কৈছা ৱা? মই মিছা কথা আৰু কিয় কম, নিজৰ ঘৰটো আৰু মিছা কথা কম না। কোনখন নোৱাপাৰা কচোন, পূবৰ খানত না পশ্চিমৰ খানত? অ মোৰ ঘৰ পূব নোৱাপাৰাত, এই যাই যি পাই গৰাচুবাৰ কাষত। অ বাপা, মোৰো ঘৰটো পূব নোৱাপাৰাত। পূব নোৱাপাৰাৰ কোনখিনিতে আই? কাজ চলিনো তই? এ BSNL টাৱাৰটো দেখছা না? BSNL টাৱাৰটোৰ কাষত যে কুঁৱা এটা আছে, কুঁৱাটোৰ পাৰত যিটো ঘৰ, সেই ঘৰটোৱে মোৰ। ঐ মোৰ ঘৰটোওতো সেইখিনি জেগাত। না বাপা নতুনকে আছে তাকে ক'বাৰ পৰা ভাঙি? নাই কিয় ভাঙি আহিম, আমাৰ সাত পুৰুষ থাকিলে তাতে। অ বাপা, তই এতিয়া সঁচাকে কচোন, তই কাৰ পুতাক? আপুনি আমজাদ মাষ্টাৰৰ নাম শুনছে না? তেখেতৰ মই নাতিনেক। হাও, মইতো আমজাদ মাষ্টাৰৰে পুতাক। তই আমাৰ বাপা নেকি আই? হাও, আব্বা দেখোন আই। এ আমাৰ চব পাছো নামো আমি গাড়ী পাই। দুয়োটাই পাগালা নেকি নাই? গুৱাহাটীৰ পৰাই দুয়োটাই এড্ৰেছ সুধা সুধি কৰি আহি থাকলি আৰু এতিয়া বোলে দুয়োটা বাইবেক পুতাক। তন দুটা মানুহক পাগলা কৰি ফেলবি, নিজৰ পুতেৰেকো চিন নাপা। এ গৰু, অ তোৰ গাড়ীত টেপ নাই, টিভি নাই, গুৱাহাটীৰ পৰা এখিনি আহি পালি নে আকৌ গম নাপাৱাকে? ঐ গুৱাহাটীৰ পৰা আমি একেলগে টাইম পাছ কৰি কৰি আহিলো। তোৰো ভাল লাগিল, আমিও পালো। এতিয়া গাড়ীখন ৰাখ। ৰাখো ৰ। ইটাই ঘৰত যায় মাথাৰ বিষৰ টেবলেটে খাব লাগব। গুৱাহাটীৰ পৰা ঘৰ কেনেকে পালো গমেই নাপালো কথাক কথাক। আমিতো ভালে ভালে পালো, কিন্তু ড্ৰাইভাৰ তোৰে মাথাটো গৰম হোৱা হান পাছো।